নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, স্বাগতম জনাইছোঁ বিনীতা মিক্স লিটাৰেচাৰ চেনেললৈ। আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ স্বৰচিত উপন্যাস পাঠ সোণাৰুৰ হালধীয়া হাঁহিৰ একাদশ খণ্ড। পাঠ আৰু অলংকৰণ বিনীতা দত্ত খনিকৰ, পৰিকল্পনা বিনীতা দত্ত খনিকৰ। তেন্তে আহক আজিৰ একাদশ খণ্ডৰ মাজলৈ যাওঁ। সপোন যেন বৰষুণ জাক হঠাৎ নামি আহিছিল পুৱাৰ এটি কোমল মুহূৰ্তত। তাই কেৱল চাই ৰৈছিল প্ৰতিটো বৰষুণৰ টোপাল। এনে এটা দিন আছিল যিটো দিনত বৰষুণ দিলে বেয়া পোৱা ছোৱালী আছিল তাই। কেৱল শোৱাৰ সময়ত বৰষুণ কামনা কৰা ছোৱালী আছিল অনুসূয়া। তাই বুজাই নাছিল বৰষুণৰ গুণগুণৰ অনুভৱ। কিন্তু এই সকলো সলনি কৰি দিলে যিদিনা তাই বহাগ মাহৰ এটি কোমল পুৱা অনুসূয়া ওলাই আহিছিল ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা গেটৰ সন্মুখলৈ, দীঘলীয়া আলিটোত অকণমান খোজ পেলাবলৈ। হঠাৎ ক'ৰবাৰ পৰা এজাক চিপচিপীয়া বৰষুণ নামি আহিছিল ধৰাৰ বুকুলৈ। তাইৰ কাণৰ কাষত ভাহি আহিছিল এষাৰি মৌ বৰষা মাত, ভালনে তোমাৰ? অনুসূয়াৰ হৃদয় জোকাৰি গৈছিল এষাৰি মাতত। মনত অনুভূত হৈছিল মিঠা মিঠা আৱেগ অনুভূতি। তাইৰ অজানিতে জাগি উঠিছিল বুকুত এক প্ৰেমৰ অনুভূতি। তাইক আচৰিত কৰি সি সুধিছিল, ভাল পোৱা তুমি বৰষুণৰ গুণগুণনিবোৰ? অনুসূয়াই একো ক'ব পৰা নাছিল। তাই কেৱল তলমূল কৰি ৰৈছিল। তাই নিজেই বৰষুণ ভাল নাপায়, সেই বুলি তাই আনৰ অন্তৰত আঘাত কৰাৰ সাহসো নাই। কিন্তু এই সকলোবোৰ সলনি কৰিলে অভিয়ে। এতিয়া অনুসূয়াই বৰষুণ দিলে বেয়া নাপায়, বৰঞ্চ তাই উপভোগ কৰে প্ৰতিটো বৰষুণৰ টোপাল। ৰাতি শোৱাৰ সময়ত বৰষুণ দিলে ভাল পোৱা ছোৱালী অনুসূয়াই এতিয়া সকলো সময়ত বৰষুণক ভাল পাবলৈ শিকিলে, একমাত্ৰ অভিৰ মৰম আৰু ভাল পোৱাত। বৰষুণ জাক আহিলে তাই মনৰ ভিতৰত গুণগুণায়, ক'ৰে জাক সপোন যেন বৰষুণ, ধূলিৰ উৰণি ঠেলি ভাহি আহে ভাহি আহে। সেইদিনা বৰষুণ জাক তাইৰ বাবে সপোন হৈ আহিছিল। বৰষুণ জাকত কুঁহিপাত মেলিছিল তাইৰ সপোনবোৰে। ভৰি পৰিছিল হৃদয় মন সকলো। ভাল লাগিছিল তাইৰ সপোন কোঁৱৰ অভিৰাজ চহৰীয়াক। হৃদয় জোৰাই কথা পাতিছিল তাই লাহে লাহে তাৰ সতে। বৰষুণৰ বতৰত এদিন তাই সুধিছিল অভিক, অভি, বৰষুণ সৰিলে তোমাৰ মনৰ অনুভৱ কেনে হয়? তাই প্ৰশ্নৰ উত্তৰত অভিয়ে কৈছিল, বৰষুণৰ অনুভৱত মন ভৰি পৰে, কিন্তু তুমি কাষত থাকিলে তোমাৰ অনুভৱে জীপাল কৰি তোলে মোৰ মন। সেউজীয়া সপোনে সিঁচি দিয়া এজাক অনুভৱী মনত তোমাক বুকুৰ কোণত সাঁচি ৰখাৰ মন মোৰ। তোমাৰ অনুভৱ অহৰহ বাজি থাকে মোৰ হৃদয়ৰ প্ৰতি উশাহত। অভিৰ প্ৰতিটো কথাই অনুসূয়াৰ হৃদয়ত খলকনি তুলিছিল। আজিও তাৰ ব্যতিক্ৰম নহয়। নিশ্চিন্ত মনে তাই চাই আছে বৰষুণ জাক। তথাপি অভিৰ অভাৱ তাই বাৰুকৈ উপলব্ধি কৰিছে। তাই এতিয়াও অনুভৱ কৰে অভিৰ লগত বৰষুণৰ বতৰত তিতি বুৰি সময় পাৰ কৰা সেই মুহূৰ্তবোৰ। তাইৰ মনত আমনি দিয়ে তেতিয়া যেতিয়া তাই অকলশৰীয়া অনুভৱ কৰে। খিৰিকীৰে বৰষুণ চাই চাই ভাৱত বিভোৰ হৈ থাকোঁতে কিমান সময় পাৰ হ'ল তাই নিজেই পাহৰিলে। কাণৰ কাষত হঠাৎ ৰ'দালিৰ মাতত তাই উচপ খাই উঠিল। কাণৰ পৰা এয়াৰফোনডাল আঁতৰাই তাই ঘূৰি চালে ৰ'দালিৰ ফালে। অনুবা, নন্দিনী বায়ে মোক পঠাই দিছে আপোনাক মাতিবলৈ। সকলোবোৰ ছোৱালী ডাইনিং হলত আছে। আপুনি কিয় যোৱা নাই? চাহ কেতিয়াবাই দিলে, আপুনি গাম নাপায় নেকি? বেল মৰা শব্দ আপুনি শুনা নাছিলনে? একেলগে ইমানবোৰ প্ৰশ্ন কৰি খন্তেক ৰওঁতে তাইৰ চকুত পৰিল অনুসূয়াৰ এয়াৰফোনডাল। অ', সেইডাল কাণত লগাই থৈছে, ক'ত শুনিব? ৰ'দালিয়ে নিজক কোৱা দি ক'লে অনুসূয়াৰ তেতিয়া হুঁচ আহিল মনলৈ। ব'ল ব'ল ৰ'দালি, আচলতে মই শুনা নাছিলোঁ বেল মৰা। এইডাল কাণত থাকিলে একো শুনি নাপায়ো। ৰ'দালি অনুসূয়াহঁতৰ হোষ্টেলৰ ৱাৰ্ডেনৰ ভতিজী। বেছিদিন হোৱা নাই তাই ইয়ালৈ অহা। ঘাট মাউৰা ছোৱালী ৰ'দালিক পেহাকে কিছুদিনৰ আগত তাইক ইয়াত থৈ গৈছে, পেহীয়েকক সহায় কৰি দিবলৈ। তাইৰ কাম হোষ্টেলৰ ৰুমৰ ছোৱালীৰ খা খবৰ ৰখা, কাৰোবাৰ ভিজিটৰ আহিলে ৰুমত খবৰ দিয়া, কোনোবা ছোৱালীৰ কিবা জৰুৰী বস্তু আনিব লাগিলে তাইক আনিবলৈ দিয়া,
আদি যত কাম তাইৰ ভাগত পৰে। মুঠৰ ওপৰত ৰদালি নহ'লে নহয় হোষ্টেলৰ ছোৱালীবোৰৰ। ব'ল ৰদালি। দুইজনী নামি গ'ল চিৰিয়েদি তললৈ। নামি যাওঁতে অনুসূয়াই শুনিবলৈ পালে ডাইনিং হলত ছোৱালীবোৰৰ হাঁহিৰ শব্দ। এইকণ সময়ত গোটেই দিনটোৰ যি যি কথা থাকে সকলোবোৰ চাহ খোৱাৰ মাজত মুখ্য হৈ পৰে। জমি থাকে সিহঁতৰ আড্ডা আটাইৰে মাজত। অনুসূয়া আৰু ৰদালি সোমাই গ'ল ডাইনিং হললৈ। অনুসূয়াক দেখা পাই তাইৰ ৰুমমেট নন্দিনী ওচৰ চাপি আহিল। কি হ'ল অনু? তুমি ইমান দেৰি অহা নাছিলা? তুমি নহাৰ বাবে মই ৰদালিক পঠিয়াই দিছিলোঁ তোমাক মাতিবৰ বাবে। একো হোৱা নাই নন্দু, মই আচলতে গম পোৱা নাছিলোঁ। বেলমাৰ শব্দও শুনা নাছিলোঁ। শুই আছিলোঁ, অলপ ভাগৰ লাগিছিল। অনুবায়ে মিছা কথা কৈছে। শুৱা নাই, কাণত সেইডাল লগাই গান শুনি আছিল। মই মাতি থাকোঁতেও শুনা নাছিল। ৰদালিয়ে অনুসূয়াৰ ডিঙিৰ ফালে দেখুৱাই তাইক চাহৰ প্লেটখন আগবঢ়াই দি হাঁহি হাঁহি কৈ গ'ল। অনুসূয়াৰ তেতিয়া অনুভৱ হ'ল তাইৰ ডিঙিত এয়াৰফোনডাল তেতিয়াও লাগি আছিল। তাই লাজত ৰদালিকে ধমক দিলে। ঐ ৰদালি, তই অলপ মনে মনে থাকিবিনে? তোক কোনে সুধিছে মই কি কৰি আছিলোঁ? কথা কৈছে চোৱা। অনুসূয়াৰ ধমক পাই ৰদালি আঁতৰি গ'ল। তোমাৰ কিবা প্ৰব্লেম হৈছে অনু? নন্দিনীয়ে মৰম সানা মাতেৰে সুধিলে অনুসূয়াক। নাই নাই, একো প্ৰব্লেম হোৱা নাই। হ'লে জানো তোমাক নোকোৱাকৈ থাকোঁ? অনুসূয়াই তাইৰ মনৰ অনুভৱবোৰ সেই সময়ত নন্দিনীক ক'বলৈ মন নগ'ল। ডাইনিং হলৰ মধুৰ সময়কণৰ পৰা তাই নন্দিনীক বিৰত কৰিবলৈ মনে নক'লে। ব'ল আনন্দু, আমিও কথা পাতোঁ সিহঁতৰ লগত। আজি কিহৰ আড্ডা জমিছে বা? ইমান হাঁহিৰ শব্দ যে। তেনে বিশেষ একো নাই। আচলতে আজি মলয়াহঁতৰ ক্লাছ নথকাত লাইব্ৰেৰীত গৈছিল। তাতহে কিবা জমনি ঘটনা এটা হ'ল। সেইটোকে কৈ সকলোকে জমাই আছে। সিহঁতি শুনি ৰস পাই হাঁহি খাব পৰা নাই। তোমাৰ চাহ খাই হ'ল নেকি নন্দু? লোৱা মোৰ পৰা কেক এপিচ। নাই নালাগে অনু, মই খালোঁ অলৰেডি। তুমি খোৱা, এয়া তোমাৰ। একো নহয়, এপিচ লোৱা, মই বাকীবোৰ খাইছোঁ নহয়। জোৰ কৰি অনুসূয়াই নন্দিনী কেক এপিচ দি দিলে। তাই মন নাছিল খাবলৈ। তথাপিও অনুৰ মনত দুখ দিবলৈ তাইৰ মন নগ'ল। ইমান জোৰ কৰিছা যেতিয়া দিয়া। খাই খাই পেটুলিজনী হৈ গৈছোঁ, দেখা নাই? ধন্যবাদ। আছিল আজিৰ একাদশ খণ্ডৰ উপন্যাস পাঠ। আজি একাদশ খণ্ডৰ উপন্যাস পাঠ ইমানতে সামৰণি মাৰিলোঁ। প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকে যদি আজিৰ খণ্ডটি শুনি ভাল পালে তেন্তে লাইক কৰিব আৰু আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওচৰত থকা বেল আইকনটো টিপি দিব। মোৰ আহিবলগীয়া পাঠৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত সোনকালে উপলব্ধ হ'ব। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।